কি হ'ল? ইমান টান মাতত মাতিলা যে? আপোনাক এটা কথা সুধো, আপুনি এতিয়ালৈকে চাকৰি ৰিজাইন দিয়া নাই কিয়? মই কিয় ৰিজাইন দিব লাগে? চকুত পাৱাৰে নাই। কি ঘটিটো ক'বলৈ আপুনি চাকৰি কৰিছে? হে বিট চকুযোৰ পিন্ধিছো নহয়। তাৰপিছতো আপুনি অন্ধ বুনি। মানে বলক 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 মোৰ লগত বলক। ইয়াত বহি আছে যে ভিতৰত বহক বলক। নাই ইয়াতেই ভাল লাগিছে। নেচাৰেল বতাহ মই এনেও ভাল পাওঁ। আৰু লাইক মানে ময়ো ভাল পাওঁ। সেইটোক আয়ু লাইক বুলি কয় নেকি? আপোনাৰ হাঁহিটো বিউটিফুল। থেংকছ। মোৰ খুৰা ল'ৰা এটা হোম গাৰ্ড। সিহঁতৰ থানাত আপোনাৰ নিচিনা ধুনীয়া হাঁহি মাৰা ট্ৰেফিক বাইদেউ এজনী আছে। হয় নেকি? বাইদেউৰ হাঁহিৰ প্ৰেমত পৰিবলৈ বিয়াই পাতি ল'লে। তাৰমানে একো নাই। একো নাই? মই কিন্তু বৰ বেলেগ বস্তু দেই বোপাই। বৰ একেবাৰে বেলেগ বস্তু। এক মিনিট ৰ'ব। মোক চাওক। বিউটি কি কথা কোৱা এইবোৰ? মই চাবলৈ কৈছো, মোক চাওক। মই আজিলৈকে নিজৰ গৈনিকে ভালকে চাই পোৱা নাই। এই চাবলৈ কৈছো নে নাই? চাইছো চাওক। চাইছো। হৈ গ'ল চালো। প্ৰাইভেট থানা খোলে? হয়। কি হয়? কাণত ধুই আঁঠু কাঢ়ি আজিৰ পৰা এনেকুৱা ভুল নকৰো বুলি কওক তাক। মই আগতে বহুত বাৰ বাচি থৈছিলো। এয়া চাওক এয়া চাওক। এক লাখ মাৰিম, বাহিৰত চিটিকি পৰিবি। চবফালে মই বুজিছো, আপোনাৰ পৰা বুজিছো, চাহ পৰা বুজিছো। আৰু শুনক, এইবিলাক অসভ্যালি নেৰিলে কথা কিন্তু বেয়া হ'ব। চৰি ছাৰ, মই ডিউটি ইয়াতে কৰিম। মই আজি বাধ্য। মোৰ টেবুল গ'ল, মোৰ চকী গ'ল, মোৰ থাপনা গ'ল, মোৰ মান ইজ্জত চব গ'ল। আজি নিজৰ ঘৰত থানা খুলি লৈছো। মই নিজৰ মতে চলিম ছাৰ। 10 মিনিট সময় দিছো। মিনিটৰ ভিতৰত যদি থানাত হাজিৰ নহয়, মোতকৈ বেয়া কিন্তু কোনো নহ'ব। এতিয়া মোক কি হ'ব ছাৰ? তোৰ কি হ'ব? আপোনাৰ হোৱা মানেতো মোৰ হোৱা। বিটি হ'ব নেকি আৰু? মোৰতো ঘূৰাই গৈছেগে আৰু। মানে বয়স হৈছে নহয়। ঠিক আছে বাৰু, মই বুজিছো। এতিয়া আপুনি মোক কওক, মোক কোনটো এংগলৰ পৰা লোৱাৰ নিচিনা দেখে? কোনোটো এংগলৰ পৰা লোৱাৰ নিচিনা নেদেখি। নেদেখি কমলক কিয় ক'লে মোক দেখিবলৈ ল'ৰা ল'ৰা লাগে বুলি? মই কেতিয়া ক'লো কমলক? সি মিছাকে মোক বদনাম দিছে। তাৰ কাটি মই সুধাই নেৰো, নেলুটো ছিঙি এনেকে ঘপকে ওলাই। তোৰাই ভাল হ'ব নেকি ছাৰ? বোলে খানালে খালন পৰিব কিন্তু ছাৰ। যুদ্ধ হ'ব কিন্তু ছাৰ। ছাৰ যুঁজি যাম। মই পলাই যাম। এইটো ছাৰ 10 মিনিটৰ ভিতৰত পাবলৈ দিছে। 10 মিনিট হ'বলৈতো কিমান সময় লাগে ছাৰ? বেটাৰী খুলি থ'লে বহুত সময় লাগিব। তেতিয়াহ'লে বহুত সময় আছে। থানালে নে? হয় উঠক। আৰে কি কৰিছে? এইফালে কিয় উঠিছে? চৰি চিএম ছাৰৰ লগত থাকোঁতে সদায় ফ্ৰণ্ট চিটত বহা অভ্যাস যে। হ'ব দিয়ক, মই পিছফালে বহিম। বলক উঠিলে। অ বিউটি, সুন্দৰ ছাৰক ফাইল এটা দিবলগীয়া আছিলে। ক'ত আছে নো? ফাইল দেখোন তোমাৰ হাততে আছে। হে, ফাইলটোৰ কথা কোৱা নাই। সুন্দৰ ছাৰ ক'ত আছে? কেকেটা ঘৰলৈ গৈছে। কিয়? এনকুৱাৰী। কিহৰ এনকুৱাৰী?
খাটনিয়াৰ আপুনি আকৌ মোৰ ঘৰলৈ কিয় আহিছে ঘৰলৈ আহালে ঠিক তেনেকে কয় নেকি আপুনি আলহী হৈহে আহিছে মই আকৌ পুলিচ হৈ অহা বুলি ভাবিছোঁ বহক থেংক ইউ আই মোহন 1 নম্বৰ টেবুলত চাহ লগাবি হ'ব নালাগে নালাগে একেটাই তাৰমানে প্ৰাইভেট থানা খুলিহে এৰিলে এজনে নলগা জেঙত লাগিয়ে ভাল পায় দেখোন চাকৰি থাকিবগেনে ক'ত বাৰু থাকিবগে তুমিয়ে কোৱাচোন পাকলি ক'তা নাইতো ক'ত দেখিলা কি মাছৰ বাকলি মইতো মাছ বাছি ভালকে হাতটো ধুই আহিছো আপুনি তেতেকে য'তে কিয় মাত পাতে মই সেইটো বাকলি কথা কোৱাই নাই এওঁ মাছৰ বাকলিৰ কথা কোৱা নাছিলে জানো মইনা মইনা কোন মইনা তুমি কি আৰে দিয়কচোন দিয়ক কি ফাইল চাওঁ ঘৰলৈ আহিছে ধুনীয়াকে চাহ একাপ খাই লওক চালেনো কি হয় আপুনি দিয়ক না ফাইলটো নেপায় বেলেগৰ ব্যক্তিগত ফাইল চাব নেপায় ঘৰ ব্যক্তিগত ফাইল LIC জীৱনকে সাথ ভি জীৱনকে বাদ ভি হ'ব দিয়ক চাওঁ মইনা মই মইনা মইনাটো একেবাৰে নৰমাই নকয় আনি মোৰ নাম মইনা বুলি নামাতিব মৰমতেহে মাতিছো কিহৰ আপোনাৰ মোলে মৰম জাগিল হে মই বাচ্চা নেকি আপোনাৰ বাচ্চাৰ নাম নল'বা দেই মই কৈ দিছো বাচ্চাৰ নাম নল'বা একে তেওঁহে তাল ফাল লগাবলৈ লাগিলে ছাৰ কেইকেইটা চাকৰিটো এবাৰ থাকিবগে নে দেখা যাওকচোন মোৰ মতেতো ছাৰ খেদিয়ে দিব লাগে কিমান আৰু সদায় ভাওনাবোৰ চাব আপুনিয়ে কওকচোন হয়নে তুমিও কমখন ভাওনা কৰি নাথাকা চাই আছো ময়ো তোমাক মইনো কিনো ভাওনা কৰিলো এই মানুহজনক একো সুধিবই নাপায় ঘূৰি পকি মোলৈকে পায়গে ফাইলটো চালে আপোনাৰ কি হয় নেচালেনো আপোনাৰ কি নহ'ব মোৰ চাবলৈ মন গৈছে পৃথিৱীত ইমান ধুনীয়া ধুনীয়া বস্তু আছে এই ফাইলটোহে চাবলৈ মন গ'ল কিয় ফাইলটো আমাৰ থানাৰ ফাইল যেন লাগিছে আপুনি এনকুৱাৰী কৰিবলৈ আহিছে নে আলহী হৈ আহিছে প্ৰাইভেট থানাৰ ইনকুৱাৰী বহিছে নেকি চাবলৈ আহিছো ৰিপৰ্ট দিম 1 মিনিট হেল্ল' DGP ছাৰক ফোনটো দিয়কচোন হেল্ল' ছাৰ মই খাটনিয়াৰে ক'লোঁ বেহাৰবাৰী আউটপোষ্টত হয় ছাৰ মোৰ যে প্ৰাইভেট থানাৰ কনচেপ্টটো আপুনি পাৰ্মিশ্যন দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ নাই নাই তেনেকুৱা ডিষ্টাৰ্ব পোৱা নাই এজন আহিছে 1800 টকাৰ ডিফাৰেঞ্চ হয় মই ভালকৈ শুনা নাই ছাৰ হেল্ল' ছাৰ ছাৰ DGP ছাৰক মোৰ কমপ্লেইন দি দিলে নেকি খাটনিয়াৰ ছাৰ আপোনাৰ ৰিভলভাৰটো অকণমান দিয়কচোন কিয় এনে অকণমান চাওঁ দিয়কচোন কিয়নো কওকচোন অকণমান এনে চাওঁ আৰু চাওঁ বুলি মন গৈছে এইটো লওক কি কৰিছে আপুনি হয় হয় ছাৰ কি কৰে খাটনিয়া আপোনাৰ আশীৰ্বাদ এটা দিয়ক ফোনটো ৰাখকচোন প্লিজ এই সুন্দৰ পৰা আমাৰ থানাত নতুনকৈ জইন কৰিছে যে ঠিক আছে মোৰ নামটো কৈ দিলে কিয় ছাৰ ছাৰে সুধিছে কাষত কোনে চাই আছে এই DGP ছাৰৰ পাৰ্মিশ্যন আছে বুলি নাজানো কাৰণেহে মই আপোনাক কৈছোঁ মই যি কৰোঁ চব ফৰ্মেলিয়ে কৰোঁ এই আপুনি যি কৰে কৰি থাকক আৰু মই এইবিলাক মাৰ্কেটত নাই বেটা তই ডালে ডালেহে মই ডালেই দলি দিম যোৱাই কথাটো বেয়া হ'ল নেকি জ্বৰ হ'ল মই কি কৰিব লাগে ইহঁতক জন্ম দিয়েই মই ভুল কৰিলো কোনটো যুগত মই কি পাপ কৰিছিলো নাজানো আৰু মই কৈছো কি হৈছে নাই মানে এনেই ছাৰ অকণমান ঘৰুৱা ছাৰ আপোনাৰ ৰিভলভাৰটো অকণমান দিয়কচোন কিয় এনে অকণমান চাওঁ দিয়কচোন কিয়নো কওকচোন অকণমান এনে চাওঁ আৰু চাওঁ বুলি মন গৈছে এইটো লওক কি কৰিছে আপুনি কি ভাল হোৱা নাই সুন্দৰ ছাৰক তুমি মিছা কথা ক'ব নালাগিছিল কিয় ঠেং চুটি হৈ আপোনাৰ চাইজত আহি যাম নেকি
তেনেকুৱা নহয় কিন্তু চাকৰিটো আৰু বেছি নাথাকিব যেনে পাইছো শুনক চাকৰি পোৱাটো যিমান টান খেদাটো ডাবুল টান এইবিলাক মাথা মাৰিব নালাগে আপুনি থানা গেটলৈ যাওক কিবা কেছ আহিলে মোৰ ইয়ালৈ লৈ আহিব 300 টকাকে দিম 10% TDS কাটি টেক্স ফাইল আছে বনাব লাগিব ছাবমিট কৰিব ৰিফাউণ্ড হ'ব মোক মৰিবলৈ দিয়ক ছাৰ মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই আৰে আপোনাৰ ইমান কিহৰ অশান্তি মোৰ ঘৈণী আৰু ল'ৰা ছোৱালী কেইটা সেই জুই লগা কেইটাৰ জ্বৰ আৰু চৰ্দি আৰে মেডিচিন খুৱাই দিয়ক ভাল হৈ যাব হাইজাত যোৱাকেইটা মৰা সিহঁতি ক'ত কেনেকে নাপায় নাপাই যদি ঠিক আছে অঁ ছাৰ আপুনি বিয়া পাতিলে নে নাই নাই পতা নাই পতা নাই কি হৈছে গাৰ্ড? এই গাৰ্ড। ৰাম কি হৈছে তচোন কি কৰোঁ বাৰু তাকেইতো ভাবি আছো মোৰ কাৰণে ৰাখিয়ে বোলে 2 দিন বেক কৰি দিব তথাপিও ভাওটো কৰি দিব লাগে ইমানকে ভাবি থাকিব নালাগে ডাইৰেক্ট কৰি থাকি যোৱা কিন্তু ছুটিটো ছাৰে দিব জানো মেনেজ কৰা মই আৰু কোনে কৰি দিব আকৌ কিবা এটা কথা মাৰা না কৰি দিয়া না প্লিজ আইডিয়া এটা উলিওৱা ভাবিব লাগিব আৰে গাৰ্ড এৰি দিয়কচোন পৃথিৱীৰ আটাইতকৈ সুখী মানুহ আপুনি ছাৰ মোক আপোনাক ধৰিবলৈ দিয়ক আৰে কি কৈ আছে এইবোৰ চাওঁ এৰক এৰক মোক এটা কথা দিয়ক ছাৰ অ। আপুনি লাইফত কেতিয়াও বিয়া নাপাতিব হোৱাট বিয়া পাতিলেও আপুনি সন্তান জন্ম নিদিব ছাৰ কিছুমান চিষ্টেম আছে এপ্লাই কৰিব লাগিব ঠিক আছে আপুনি যাওকচোন কামত লাগকগৈ যাওক কিন্তু মোৰ এটা কথা মনত ৰাখিব ছাৰ হাম দো হামাৰে কেও কিছু নাই ছাৰ ঠিক আছে দিয়ক ঠিক আছে কি যে কিছুমান পিছ আহি পায়হি নহয় চব মোৰ ভাগ্যতহে আছে এইবোৰ কলে যোৱা আকৌ কলেও নাযাওঁ এনে ভাবি আছো কথাটো বাহিৰলৈ ওলাইহে আহিলা দেখোন তাকে মই বোলো খোজকাঢ়ি ভাবিলে মালটো বেছি ওলাই নি আহিছেনে তাকে অকমান সৰুকে অহাতটো এটা আহিছে কি ব্লেকমেইলিং ছাৰক ইমোচনেল ব্লেকমেইলিং কেনেকে ৰাগ পাতিছে হয় হয় তৰাক ভাও দিবলৈ দিছে হয় হয় তৰা নাচিবলৈ যাব ছাৰ জানে সেইকাৰণে ছুটি লাগে হয় ছাৰ যামনে ছাৰ যোৱা থেংক ইউ ছাৰ ইয়াত বহি আছে যে নাই এনেই বলক থানালৈ বলক বহি থাকিব নাযাওঁ দে আজি ডিউটি নাই নাইও আজি ইয়াত কি কাম আপোনাৰ কওকচোন কিবা এটা আছে আৰু তই যাচোন ইয়াৰ পৰা যা বাৰু থানাত বম চম নিদিয়েতো আমি কিন্তু মৰি যাম অকণমান মুক্তি দেখাত কণ্ট্ৰেক্ট বাঢ়ি যেন লাগে নেকি ঠিক আছে যি কৰে কৰি থাকক মইহে গম পাওঁ মই কি ঠাণ্ডাত আছো মই ছাৰক কৈ যাম তুমি ফুল ছাপৰ্ট দিব লাগিব কিন্তু ঠিক আছে তুমি কিন্তু নাৰ্ভাছ নেমাৰিবা মই আকৌ বাকলি কেলে নাৰ্ভাছ মাৰি কৈছো আৰু কথা চাওঁ মইনাহঁত মই তোমালোকক কথা এটা কওঁ কিন্তু সদায় সদায় মইনা কৈ থাকে আমাৰ নাম নাই হ'ব আৰু ভুল এটা হৈ গ'ল আৰু যেনিবা দৰকাৰ নাই একো কথা পাতিবলে আমাৰ বেলেগ কথা আছে ব'লা এনে কি কাম ওলালেনো এটি যে দুইজনী ইমান বিজি ছাৰ কথা এটা আছিলে কোৱা তাৰ আজি মোৰ নহয় তৰাবাৰহে হয় ছাৰ ছাৰ কথাটো কিন্তু অকণমান ইম'চনেল কোৱা কৃষ্টি সংস্কৃতিৰ লগত ৰিলেটেড কথাটো হয় মানে ষ্টাৰ্ট কৰি দিওঁ কৰা মানে খানাখনলৈ বাৰু এনেকুৱাকে এটা কেছ আহিব নালাগেনে পাই গ'ল পঢ়িছা হয় আচ্ছা কেছ দিবলৈ আহিছা ক'ত খানাত থানা চাইনবোৰ্ডখন পঢ়িলে কেছ দিবলৈ আহে নেকি মানুহ কথা ক'বলৈ আহে ইয়াৰ জন্মগতভাৱে ব্যৱহাৰটো বেয়া নেকি
কথা ক'বলৈ আহে কি ক'ব লগা আছে কোৱা মোৰ হাতত টাইম নাই মানে ছাৰ কথাটো ৰাস ৰিলেটেড হয় নেকি হয় ছাৰ মানে তৰাবাহঁতৰ মোৰ কথা কৈছে মানে তৰাবাহঁতৰ গাঁৱত এইবাৰ ৰাস পাতিছে হয় 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 তৰাক ভাও দিবলৈ দিছে হয় হয় তৰা নাচিবলৈ যাব ছাৰ জানে সেইকাৰণে ছুটি লাগে হয় ছাৰ যামনে ছাৰ যোৱা থেংক ইউ ছাৰ আৰু বিউটি ছাৰ লগতে তুমিও যোৱা সেইটোতো ভালেই ছাৰ কিন্তু মোৰ দুখন আকৌ এক্সট্ৰাকে আছে সেই দুখনৰ ছুটি এক্সট্ৰা হয় নেকি হয় ছাৰ ৰ'বা মিলি গ'ল দেখোন আগতে তোমালোক দুইজনে এইখনত এটা এটা চহী কৰি দিয়া কিহৰ চহী ছাৰ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট চাকৰিৰ পৰা অৱসৰ লোৱা তাৰপিছত যিমান ৰাস নাচিবলৈ মন যায় নাচি থাকা ছাৰ মোৰ যে মাতটো বহি আছে সেইকাৰণে ৰাস কেঞ্চেল কৰিছোঁ মই এইবাৰ হয় নেকি সেই মোৰ